বন্ধুসকল নমস্কাৰ। আজি 1 ছেপ্টেম্বৰ অৰ্থাৎ যোৱাকালিৰ দিনটো আছিলে অসমৰ কাৰণে এটা ঐতিহাসিক দিন। অৰ্থাৎ যোৱাকালিৰ দিনটোত NRCৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিছে। যোৱাকালিৰ খচৰাখনত বহুতো সংগঠন আৰু প্ৰায়ভাগ জনতা সন্তুষ্ট নহয়, কাৰণ বহুতো খিলঞ্জীয়া জনতাৰ নামেই খচৰাৰ পৰা বাদ পৰিছে। যোৱাকালি প্ৰকাশ কৰা খচৰাত আপোনাৰ নামটো আহিছে নে নাই অহা তাক জানিবলৈ ভিডিঅ'টো চাই থাকক। আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ পৰা আপুনি কেনেকৈ জানিব পাৰিব NRCত আপোনাৰ নাম আহিছে নে নাই চাই থাকক। তাৰ কাৰণে আপুনি যাব লাগিব ক্ৰম ব্ৰাউজাৰ আৰু তাত গৈ চাৰ্চ কৰিব লাগিব www.nrcassam.nic.in আৰু ক্লিক কৰি দিয়ক। তাৰপিছত এনেকুৱা ওপৰত যিটো NRC আছামৰ অপশ্যন আহিছে তাত ক্লিক কৰক। তাৰপিছত ইয়াত দেখিছে ক্লিক হেয়াৰ অপশ্যন আহিছে, তাত এবাৰ ক্লিক কৰক। আৰু ইয়াত যিটো আপোনালোকে দেখিছে ARN অৰ্থাৎ এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ, তাত আপোনালোকৰ NRCৰ যি নথি আছিলে তাৰ পাছফালে থকা ARN অৰ্থাৎ এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ তাত বহুৱাওক। আৰু তাৰ ঠিক তলতেই থকা এণ্টাৰ কেপচা নামৰ যিটো অপশ্যন তাত আপুনি ক্লিক কৰি তাৰ তলত থকা যিটো অলপ ৰঙীন আখৰ লিখি দিছে MY15Z4 এইটো বহুৱাওক আৰু চাৰ্চ কৰি দিয়ক। তেতিয়া আপোনাৰ নাম তাত আহি যাব। কিন্তু মন কৰিব, আপুনি ইয়াত যিটো ARN নাম্বাৰ দিছে সেই নাম্বাৰটো শুদ্ধকৈ প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে আপোনাৰ নাম আহিব ইয়াত। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে কিবা অলপ হ'লেও বুজিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।